নমস্কাৰ মই বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে শিশু দিৱসৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ কুইজৰ কাৰণে কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আৰু আপোনালোকে জানে যে আমাৰ যিটো শিশু দিৱস সেইটো নিচেই ওচৰত আহি আছে আৰু এতিয়া আমাৰ কুইজৰ কাৰণে কেইটামান কুৱেশ্যন এনচাৰ সুধিব পাৰে। গতিকে কুৱেশ্যন এনচাৰ কেইটা ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক শিশু দিৱসৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ইয়াত প্ৰথম কুৱেশ্যনটোত আছে, পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম ক'ত কেতিয়া হৈছিল? উত্তৰ 1889 চনৰ 14 নৱেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। আপোনালোকে এইবিলাক লিখি ল'ব পাৰে নিজৰ বহীত। পণ্ডিত জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম কি? পণ্ডিত জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম হৈছে মতিলাল নেহৰু। পণ্ডিত জৱাহৰলাল নেহৰুৰ মাতৃৰ নাম কি? স্বৰূপা ৰাণী নেহৰু। পণ্ডিত জৱাহৰলাল নেহৰুৰ ঘৰুৱা বা গৃহ শিক্ষকজনৰ নাম কি? টি ফাৰ্ডিনাণ্ড ব্ৰুকছ। ভাৰতৰ বৈদেশিক নীতিৰ প্ৰণেতা বা স্ৰষ্টা কোন? পণ্ডিত জৱাহৰলাল নেহৰু। আৰু ইয়াৰ আগতে মই জৱাহৰলাল নেহৰুৰ বিষয়ে ৰচনা দিছোঁ, যদি আপোনালোকে চোৱা নাই মই ডিছক্ৰিপশ্যনত লিংক দি দিম। কোন চনত পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? 1955 চনত। দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া নামৰ গ্ৰন্থখন নেহৰুৱে ক'ত ৰচনা কৰিছিল? এইটো উত্তৰ হ'ব আহমেদাবাদ নগৰ ফৰ্টত। তাৰপিছত চাওক কুৱেশ্যনটো কি দিয়া আছে, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ নাম কি? এইটো হ'ব পণ্ডিত জৱাহৰলাল নেহৰু। আপোনালোকে জানে প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুৱে কোন চনত কংগ্ৰেছৰ প্ৰথম সভাপতি হিচাপে নিৰ্বাচিত হৈছিল? এইটোৰ উত্তৰ হ'ব 1929 চনত। এইটো আমাৰ 9 নম্বৰ কুৱেশ্যন। মই এইটোত 25টা কুৱেশ্যন দিম। কোন চনত গান্ধী আৰু নেহৰুৰ প্ৰথম সাক্ষাৎ হৈছিল? এইটোৰ উত্তৰ হ'ব 1916 চনত গান্ধী আৰু নেহৰুৰ প্ৰথম সাক্ষাৎ হৈছিল। তাৰমানে 1916 চনত দেখা হৈছিল। ক'ত গান্ধী আৰু নেহৰুৰ প্ৰথম সাক্ষাৎ হৈছিল? 1916 চনত লক্ষ্ণৌ চহৰত। আপোনালোকে কুৱেশ্যনটো অলপ উল্টা চাব পাৰিব, কাৰণ এইটো কৈছে ক'ত হৈছিল, লক্ষ্ণৌ চহৰত। গোষ্ঠী নিৰপেক্ষ নামটো কোনে প্ৰদান কৰিছিল? এইটো হ'ব পণ্ডিত জৱাহৰলাল নেহৰুৱে। গোষ্ঠী নিৰপেক্ষ শব্দটোৰ প্ৰথমবাৰ ব্যৱহাৰ কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে। তাৰপিছৰ কুৱেশ্যনটো আছে, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কোন চনত স্থাপিত হৈছিল? তাৰমানে পণ্ডিত জৱাহৰলাল নেহৰুৰ বিশ্ববিদ্যালয় স্থাপন হৈছিল, এইটো 1969 চনত হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে কোৰ্টত পৰিধান কৰা ফুলবিধ কি? এইটোৰ উত্তৰ হ'ব গোলাপ। পণ্ডিত জৱাহৰলাল নেহৰুৱে নেশ্যনেল হেৰাল্ড নামৰ বাতৰি কাকতখনৰ কাম কেতিয়া আৰম্ভ কৰিছিল? এইটোৰ উত্তৰ হ'ব 1938 চনত নেশ্যনেল হেৰাল্ড নামৰ বাতৰি কাকতখনৰ কাম আৰম্ভ কৰিছিল। জৱাহৰলাল নেহৰুৰ মুঠ কেইবাৰ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 13 বাৰ লাভ কৰিছিল। শান্তিৰ বাবে বঁটা লাভ কৰিছিল 13 বাৰ জৱাহৰলাল নেহৰুৱে। তাৰপিছৰ কুৱেশ্যনটো আমি চাওঁ 17 নম্বৰ কুৱেশ্যন। ভাৰতত ৰাষ্ট্ৰীয় শিশু দিৱস কাৰ জন্মদিনত পালন কৰা হয়? এইটো হ'ব পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনত ভাৰতত ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে পালন কৰা হয়। আৰু ইয়াৰ মূল প্ৰণেতা হৈছে পণ্ডিত জৱাহৰলাল নেহৰু জন্মদিনত। আন্তৰ্জাতিক শিশু দিৱস কি তাৰিখে পালন কৰা হয়? এইটো হ'ব 20 নৱেম্বৰ তাৰিখে শিশু দিৱস হিচাপে, আন্তৰ্জাতিক শিশু দিৱস হিচাপে, তাৰমানে ইণ্টাৰনেশ্যনেল শিশু দিৱস পালন কৰা হয়। পণ্ডিত জৱাহৰলাল নেহৰুৰ আত্মজীৱনীখনৰ নাম কি? এন অটোবায়োগ্ৰাফি। এইটো ইংলিছ দি হয় AN অটোবায়োগ্ৰাফি, তাৰমানে আত্মজীৱনী। এন অটোবায়োগ্ৰাফি গ্ৰন্থখনক আন কি নামেৰে জনা যায়? টুৱাৰ্ড ফ্ৰীডম, এইটো ইংলিছ নাম। তাৰপিছৰ কুৱেশ্যনটো আমি চাওঁ কি দি আছে। এন অটোবায়োগ্ৰাফি গ্ৰন্থখন নেহৰুৱে কেতিয়া ৰচনা কৰিছিল? 1934 চনৰ জুন মাহৰ পৰা 1935 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত। কোন চনত জৱাহৰলাল নেহৰুৱে বিবাহ পাশত আবদ্ধ হয়? এইটোৰ উত্তৰ হ'ব 1916 চনত। পণ্ডিত জৱাহৰলাল নেহৰুৰ সুযোগ্য সন্তানগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ইন্দিৰা গান্ধী। জৱাহৰলাল নেহৰুৱে কোন চনত মৃত্যু হয়? এইটো হ'ব 1964 চনৰ 27 মে তাৰিখে। এইখিনি আছিল ভিডিঅ'টো। আপোনালোক ভিডিঅ'টো কেনেকুৱা লাগিল? ভিডিঅ'টো ভালকৈ লাইক কৰিবা, প্ৰথমতে ছাবস্ক্ৰাইব কৰিবা। কিপ ৱাচিং, বাই বাই।